স্বাগতম জনাইছোঁ খাটি অসমীয়া ব্লগলৈ। আজি আপোনালোকক মই নৱগ্ৰহ মন্দিৰ দেখুৱাম আৰু নৱগ্ৰহ মন্দিৰ আৰু কালী মন্দিৰ দেখুৱাম। তো বলক চাই থাকক ভিডিঅ'টো মোৰ লগত। আৰু এইটো হিচাপে কালী মন্দিৰৰ বাহিৰৰ চাইডটো চাই লওকচোন। এইটো নৱগ্ৰহ শ্মশান নিমৰীয়া বুলি। চ' বন্ধুসকল, এইটো হৈছে কালী মন্দিৰৰ ভিতৰখিনি, চাই লওক। এইটো হৈছে কালী মন্দিৰৰ ভিতৰখিনি, ভিতৰ ভাগটো। আৰু এইটো হৈছে ডামা। এইখিনিয়ে মন্দিৰটো। চাই লওক, মই বেক কেমেৰা দি দি আছোঁ, চাই লওক। আৰু এইটো ইয়াক কি বুলি কয় আপোনালোকে জানে না? বলদ গৰু মানে নন্দী বুলি কয়। এইটো শিৱৰ। আৰু নেক্সট এই এটা প্ৰতিমূৰ্তি আছে, এই এটা প্ৰতিমূৰ্তি। আৰু ইয়াত অজস্ৰ বান্দাৰ দিয়ক, সেইৰে বান্দাৰ চাওক, সেইৰে বান্দৰ। আৰু এইডাল বহুত পুৰণি গছডাল কিমান বয়স হৈছে সেইটো নাই, সেইটো ইয়াত লিখা নাই আৰু ময়ো নাজানো। এইটো হৈছে এইডাল বিৰাট গছ এডাল। এইটো হৈছে নৱগ্ৰহ গণেশ মন্দিৰ হয়। এইটো নৱগ্ৰহ গণেশ মন্দিৰ, চাই লওক। আৰু ইয়াৰ এইটো চাইডত আছে আপোনাৰ মা জয় মাতাজী, মানে কি মা দুৰ্গাৰ মূৰ্তি আছে। নেক্সট এইটো বন্ধ। আমাৰ বন্ধ, চব বন্ধ আছে। এই নৱগ্ৰহ মন্দিৰৰ পৰা কি এটা ধুনীয়া ব্ৰহ্মপুত্ৰৰ ভিউ পায়, চাই লওকচোন। কি মজা এটা, কি ধুনীয়া ভিউ। চাই লওক। আৰু বান্দৰটো অজস্ৰই বান্দৰৰ ধৰি এই দুটা বান্দৰ চাই লওক। এই দুটা আজি মই নৱগ্ৰহ মন্দিৰৰ ভিতৰত যোৱা নহ'ল, মানে বন্ধ চব, কৰোণাৰ কাৰণে চব বন্ধই। সেইকাৰণে আজি বাহিৰৰ পৰাই চাব লাগিব, বাহিৰৰ পৰাই চাওক। আজি বান্দৰ চান্দৰ চাওক। আৰু এই গুৱাহাটীখন পূৰা দেখা পায় নৱগ্ৰহৰ পৰা। চ' বন্ধুসকল, মোৰ ৰাতি হৈ গ'ল। যদি মোৰ চেনেলটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু মানে কি আজি মই গোটেইখিনি নেদেখালোঁ, মানে কি ভিডিঅ'টো দীঘল হৈ যাব না। আৰু এইটো মোৰ ইউটিউবত দ্বিতীয় ভিডিঅ'। চ' মোৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজিলৈ এইখিনিয়ে, থেংক ইউ, বাই বাই।